Hello my lovely peoples, good morning, namaskar and welcome back to my YouTube channel. মোৰ YouTube channel le আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বহুত দিনৰ মূৰত ভিডিও লৈ আহিছো। আপোনালোকৰ কি খবৰ কমেন্ট বক্সত জনাব, নিশ্চয় ভাল চাগে আৰু ভাল হতে বিচাৰো কাৰণ সকলোবিলাক ভালে থাকিলে মোৰো ভাল লাগিব ন। তাৰ পিছত এতিয়া মোৰ বহুত ভোক লাগিছে, পঢ়ি আছিল তাৰপিছত বহুত ভোক লাগিছে, মোৰ কি কৰো ইউটিউবত স্ক্ৰল কৰি গৈ আছো দেখিলো যে ভাইৰেল ব্ৰেড হ্যাক। তো মই এজ এ ফুডি ইমান ভাইৰেল হোৱা ভিডিঅ'টো নোখোৱাকৈ পাৰোঁনে? আৰু বিশেষকৈ মানে মোৰ বহুত ভোক লাগি আছে আৰু ইনগ্ৰিডিয়েণ্ট লাগে অকল ব্ৰেড এপেটি, ঘিউ নহবা বাটাৰ আৰু চেনি আৰু গাখীৰ, অকল 4টা বস্তু। আৰু এই 4টা বস্তুটো ঘৰত চবৰে ঘৰতে এভেইলেবল থাকেই, বাট আমাৰ আকৌ আজি ব্ৰেড নাই। তো এতিয়া যাওঁ ব্ৰেড আৰু ঘিউ কিনি আনোগৈ, তাৰপিছত বনাম আজি ভাইৰেল ব্ৰেড হ্যাক। আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰি দিম, তো আহক চাই থাকক। আজি ফাৰ্ষ্ট টাইম মই মোৰ এই চেনেলটোত ৰেচিপি শ্বেয়াৰ কৰিব লৈছোঁ। তো কেনেকুৱা লাগে কমেণ্ট বক্সত নিশ্চয় জনাব, তাৰমানে চাই থাকক, গম পাই থাকিব। এতিয়া ওলাই মেলি ল'লোঁ, যাওঁ দোকানলৈ। ওচৰতে আমাৰ ঘৰৰ ওচৰতে দোকান আছে, তো দোকানলৈ যাওঁ, বস্তুবিলাক কিনি আনো। পাই গ'লোঁ আৰু এতিয়া দাদাজনৰ দোকানত ঘিউ নাই, আনিবলৈ গৈ পঠাইছোঁ কাষখন দোকানৰ পৰা। মানে মোৰ গুগল পে'তহে পইচা আছে, তাৰপিছত হাতত পইচা নাই। আমি ইয়াত ব্ৰেড ল'লোঁ, এইফালে ঘি ল'লোঁ আৰু এটকা এটা বাঢ়িছিল, বাবল গাম খালোঁ আৰু লগতে মই সৈন্য লৈ আহিছোঁ যে এসোপা খাব লগা হ'ল 5 টকা। এতিয়া ৰেচিপি শ্বেয়াৰ কৰি আছোঁ। আজি আমাৰ ৰেচিপিটো বনাবৰ কাৰণে লাগিব ব্ৰেড আৰু ঘিউ আৰু এয়া মৌ অকণমানহে আছে, সেইটো কাৰণে মৌ বটলটো তাৰ লগত থোৱা নাই। ব্ৰেডটোৰ 4 কাষটো এনেকৈ ছিঙি ল'ব, যেনেকৈ মই ছিঙি লৈছোঁ। তাৰপিছত এতিয়া কেৰাহী এখন ল'ম, কেৰাহীখনত অকণমান ঘিউ দিম। মই এখন কেৰাহী ল'লোঁ আৰু এই কেৰাহীখনত অলপ দি দিম ঘিউ। সোৱাদ অনুসৰি দিব পাৰে, মই ধৰি লওক এচামুচ দিছোঁ, 1 টিস্পুন। তাৰপিছত ধুনীয়াকৈ এনেকৈ লৰাই ল'ব। তাৰপিছত ইয়াত দি দিব আমাৰ ষ্টাৰ ডিছ ব্ৰেড। অলপ গৰম হ'বলৈ দিব, গৰম নোহোৱাকৈ মই দি দিলোঁ। টাইপৰ হোৱাৰ লগে লগে মই লুটিয়াই দিলোঁ। আৰু আজিৰ ডিছটোৰ মেইন ইনগ্ৰিডিয়েণ্ট গাখীৰ। এই গাখীৰ দিবলৈ মই পাহৰিছিলোঁ, গাখীৰ লৈ ল'লোঁ। এতিয়া গাখীৰ অলপকৈ এই ব্ৰেডৰ ওপৰত দি যাম। মই একেবাৰে ল' হিটত বনাই আছোঁ। ইয়াত অলপকৈ এতিয়া গাখীৰ দিব লাগিব, অলপকৈ দিব। অলপকৈ দিব। গাখীৰখিনি ব্ৰেডটোৱে খাব লাগিব। তাৰপিছত আমি ৱেইট কৰিব লাগিব গাখীৰটোৱে ব্ৰেড খোৱালৈকে। তাৰপিছত এতিয়া গেছটো বন্ধ কৰি দিলোঁ। এতিয়া গেছটোৰ পৰা নমাই ল'লোঁ। এতিয়া ইয়াত অলপ দি দিম মৌ কম আছে। আপোনালোকে যদি মৌত কমফৰ্টেবল নহয় তেনেহ'লে গুড়ো দিব পাৰে, গুড়ো বহুত ভাল লাগিব। এয়া মৌ অলপ দি দিলোঁ। তাৰপিছত এতিয়া হ'ল মেইন কথা, টেষ্টিং। বনাই হৈ গ'ল, একদমেই চিম্পুল, মানে একো মানে আপোনালোকে কষ্ট কৰিব নালাগে। জাষ্ট ব্ৰেডটো ভাজিলে অকণ ঘিউত ভাজি পেলি তাৰ ওপৰত ব্ৰেডে যিমানখিনি গাখীৰ খায় গাখীৰ অকণকৈ দি দিলে হৈ গ'ল। একদম সুন্দৰ অকণমান মানে অলপ সময়ৰ ৰেচিপি আৰু এটা টেষ্ট কৰি চাওঁ। এনেও মই ঘিউ গোন্ধটো বহুত বেছি ভাল পাওঁ। সোলফুল। ইমানেই ধুনীয়া হৈছে, একদম ৰাবৰি টাইপৰ হৈছে মানে বস্তুটো।
বহুত টেষ্টি হৈছে এনেকুৱা বস্তুবিলাক বনালে বেলেগক খুৱাই চাব পাৰিলে ভাল লাগে মাহঁত আকৌ এফালে মাহঁত অলপ এফালে গ'ল তো মাহঁত আহক ভাইটি পৰীক্ষা আছে তালৈ বনাই থ'ম সেয়া খাই বহুত ভাল পাব তো আজিলৈ ইমানে আছিল ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাই ভাল পালে এই ৰেচিপিটো বিশেষকৈ মানে হোষ্টেলাৰসকলৰ কাৰণে বহুত ভাল ময়োতো হোষ্টেলত থাকি মানে ধৰি লওক মাষ্টাৰ্ছ কৰিছিলোঁ তেতিয়া মানে এইবিলাক বস্তু যদি দেখা পালোহেঁতেন নহয় তেতিয়া বহুত ভাল লাগিলে হয় আমিতো তেতিয়া অকল মেগী আপোনালোকে যদি এই ভিডিঅ'টো তেনেহ'লে ভাল পায় যদি মৰম দিয়ে তেনেহ'লে মই নেক্সট মেগী লৈ আহিম মেগী ভাইৰেল মেগী হেক কৰিম আৰু বহুত ভাল ভিডিঅ' আহি আছে বহুত কণ্টেণ্ট মই ভাবি থোৱা আছে ভাল ভিডিঅ' আপোনালোকলৈ লৈ আহিম তো আগলৈ চাই থাকিব আৰু সকলোলৈকে পজিটিভিটি স্প্ৰেড কৰি সকলোৰে ভালটো আশা কৰি আজিলৈ মই মাৰ দি আপোনালোকৰ পৰা বিদায় লৈছোঁ বাই গুড নাইট এণ্ড লাভ ইউ অল বহুত ভাল পাওঁ আপোনালোকক আপোনালোকে যে ইমান মৰম কৰিছে বহুত ধন্যবাদ